নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। বলক আজি আমি ফুৰিবলৈ যাওঁ। দেখা পাই আছে নহয় ৰাস্তাবোৰ একা বেকা। মোৰ কিন্তু বহুত ভাল লাগে এনেকুৱা ৰাস্তা। ভিউটো দেখিবলৈ পাইছে। মোৰ পাহাৰীয়া অঞ্চলবোৰ বহুত ভাল লাগে। তাতে থাকি সিহঁতৰ ট্ৰেডিশ্যনেলটো ল'বৰ কাৰণে মই বহুত চেষ্টা কৰোঁ আৰু মই ঘূৰি ভাল পাওঁ দিয়ক। এই একা বেকা ৰাস্তা পাহাৰৰ মাজত কাষত নদী থাকিলে আৰু ভাল হয়। বলক আজি আপোনালোকক লৈ যাই আছোঁ হাজোৰ ফালে। দেখাই পাইছে নহয় ৰাস্তাবোৰ একেবাৰে ধুনীয়া, মনোৰমা, দেখিবলৈ ইমান ভাল লাগে। নিজে ৰাইড কৰিব ইচ্ছা যায়। চাওকচোন, ফটো উঠিব ভিডিঅ' কৰিবলৈ দিছিলোঁ, ভালকৈ নকৰিলে ভিডিঅ'বোৰ। উঠোতে ইমান ভৰি বিষাইছে, নামতে কিন্তু অকণমানো ভৰি বিষোৱা নাই। যাই কেনে ইমান ভাল লাগিছে। আৰু ইয়াতে যে বান্দৰবোৰ থাকে সিহঁতক দেখিবলৈ মইতো চকেই খাইছিলোঁ। চাওকচোন, সিহঁতৰ বান্দৰবোৰে এনেকুৱা মৰম আছে ন সিহঁতৰ। আমি যেতিয়া ঠগি লৈ উঠি আছিলোঁ ন, তেতিয়া বান্দৰে মোৰ প্ৰসাদ যে আছিল, প্ৰসাদৰ টোপোলাটো নিবলৈ ট্ৰাই কৰিছিল। চাওক, ভিতৰত সোমালোঁ মাধৱদেৱৰ মন্দিৰত। ভিতৰত ফটো ল'বলৈ মানা আছিল, তথাপিও মই ল'লোঁ। চাওকচোন, ইমান মানুহ, যাই কেনে মনটো শান্তি পৰি যায়। এনেকৈ থাকিবলৈ ইচ্ছা যায় তাতে। তেনেকুৱা প্লেচত থাকি বহুত ভাল লাগে। চাওকচোন, প্লেচবোৰ ইমান চাফা। এই লগতে বান্দৰবোৰ, ছাগলীবোৰ দৌৰি থকা দেখিছে নহয়? চাওক, সিহঁতে কিবা চাউল বুটলি খুৱাই আছে। পূজা কৰাৰ পিছত সিহঁতৰ পৰি যায় ন। এই তাতে চাব, বান্দৰ দৌৰি যাই আছে। চাবচোন, তাতে ইমান ভালকৈ ইমান বান্দৰ আছে, দেখিবলৈ আচৰিত পাব। চাওক, যাই পূজা কৰি আহিলোঁ। এয়া চাওক, লক্ষী মন্দিৰত আমি সোমাই কিনে পূজা অলপমান দিলোঁ। ইয়াতে যে কাছবোৰ আছে, বুঢ়া কাছ আছে, দেখা পাই কিনে ভাল লাগে। কিন্তু কি জানা, ভৰি ধুবলৈ আহিছিলোঁ, ভয়ো লাগিছে। 15 মিনিটমান ৰৈয়ে আছিলোঁ, কাছবোৰ কেতিয়া আঁতৰি যাব, তাৰপিছত কেতিয়া আমি ভৰি ধুব পাম। চাওকচোন, এই কাছবোৰ দেখা পাই কিনে মনটো তৃপ্ত পাই গ'ল। ইমান ধুনীয়া কাছ। আৰু এটা বুঢ়া কাছ আছে, দেখিছে নহয়? সেইটো চাওক, কৰ্ণাৰত আছে, ইফালে আহি আছে। চাওক, সেইটো বুঢ়া কাছ। ইয়াতে এটা শ'ল মাছো আছিল, আপোনালোকক দেখুওৱা নহ'ল, ভিডিঅ' কৰা নহ'ল, কাৰণ ভৰি ধুব নামতে শ'ল মাছটো আহিছিল। এটাহে দেখিলোঁ শ'ল মাছটো, বেছি নেদেখিলোঁ। এই কাছবোৰ চাওকচোন, কামুৰি দিব বুলি নামিবলৈ ভয় লাগিছিল। বহুতেই কাছবোৰ চাবলৈ ভিৰ লাগি গৈছিল। চাওকচোন, ইমান ধুনীয়া লাগে ন? ইমান কাষতে আহি যায়, আৰু আমি কাছ দেখিলে ভয় কৰোঁ। মই ভাবিছিলোঁ তাৰে পৰা এটা লৈয়ে আহোঁ নেকি। তাৰপিছত আমি নিজৰে একুৰিয়াম টাইপৰ পালি, তাৰ পৰা আমি উভতি আহিলোঁ।